বন্ধুসকল মই আজি এটা বস্তু দেখাই আছোঁ বলক। এইখন হ'ল আমাৰ ঘৰৰ ভগৱানৰ থাপনা। ইয়াত এটা ধূপৰ বাকচ আছে। ধূপৰ বাকচত কোন আছে জানেনে? জুবিনদাৰ ফটো। মই কালি দোকান এখন গৈছিলোঁ, তাতে ধূপ লওঁতে দেখিলোঁ ধূপৰ বাকচত জুবিনদাৰ ফটো। এটা বাকচে নহয়, কেইবাটাও বাকচতে দেখা পালোঁ। দেখি ভালো লাগিলে, কিন্তু এইটো মাৰ্কেটিং নে জুবিনদাৰ মৰমৰ প্ৰতি এই বাকচটোত স্থান দিয়া গৈছে, সেইটোৱে ধৰিব নোৱাৰিলোঁ। বাৰু যিয়ে নহওক, জুবিনদাক এই ধূপৰ বাকচত দেখি পেলাই ভাল লাগিলে, আৰু এই বাকচটো মই কেতিয়াও নেপেলাওঁ। যিহেতু ইয়াতে ধূপৰ ইউজ কৰাৰ পিছত বাকচবিলাক পেলাই দিয়া যায়, কিন্তু মই এই বাকচটো নেপেলাওঁ, কাৰণ এই বাকচটো পেলালে ডাইৰেক্ট ডাষ্টবিনত পেলোৱা যাব, তো ভাল নালাগিব। তো সেইকাৰণে মই ধূপৰ বাকচটো মই নেপেলাওঁ বোলো। আৰু আপোনালোকে যদি জানিব বিচাৰিছে যে কোনখন দোকান হয় আৰু কি কি ধূপ পোৱা যায়, তেতিয়াহ'লে মোক কমেণ্টত জনাব পাৰিব, মই তাতে ইনফৰমেশ্যনটো দি দিম। তো দেখি ভাল লাগিছে, বেয়া লগা নাই, কিন্তু বেয়াও লাগে। আৰু ভাবা নাছিলোঁ কেতিয়াবা ধূপৰ বাকচত জুবিনদাক দেখা পাম বুলি।